হেল্ল' অসমবাসী ৰাইজ, আজি আৰু নতুন ব্লগলৈ আপোনালোকক স্বাগতম। মানে আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ ন আপোনাৰ মাজলৈ। মানে ৰেলৱে ষ্টেচন, বেংগলোৰ ৰেলৱে ষ্টেচন কেনেকুৱা এটা সুন্দৰ লাগে দেখিবলৈ ন। আশে পাশে মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব চেনেলটো। আহক আমি ষ্টেচনৰ ভিতৰত সোমাই যাওঁ, দেখুৱাই থাকিম, সকলোৱে দেখুৱাই যাম, আপোনালোকে চাই থাকিব। কিমান এটা সুন্দৰ পৰিৱেশ, কি এটা কেনেকুৱা এটা মজা লাগে, চাই থাকক। চাওকচোন কিমান ভাল লাগিছে, ৱাহ। চাৰিওপাশে দেখুৱাই আছোঁ, চাই যাব। এইখন গেটখন মানে ইয়াত চেকিং হোৱাৰ পিছতহে খুলি দিব, ভিতৰত যাব দিব। শিপাই যে বাউণ্ডেৰী ৱালখন দেখিছে ন, এই বাউণ্ডেৰী ৱালখন শিপাই লোকেল ট্ৰেইনৰ লাইন, সেইটো লোকেল ট্ৰেইনৰ লাইনটো শিপাই আছে। আৰু এই পাই আছে, মই দেখুৱাই আছোঁ, গৈ আছোঁ, দেখুৱাই চাই থাকক। চাওক ন, বাউণ্ডেৰীটো চাওক, আশে কিমান সুন্দৰ লাগিছে দেখিবলৈ। ৱাহ, গাৰ্ডেন প্লেচটো ভাল লাগিছে। আমি সোমাই অহা গেটখন উল্টাকৈ দেখুৱাইছোঁ, চাওক কি মজা লাগিছে। এই তৰি এইফালে আহিছোঁ, তাৰপৰা আহি গ'লোঁ এইফালে, ভিতৰলৈ যাম আৰু চাই থাকক আপোনাৰ ভিডিঅ'বিলাক। কিমান এটা সুন্দৰ কৰি ৰাখে ন। ৱাহ, ইয়াত টিকেট নকটাকৈ এইখিনি মানুহ বহি আছে ইয়াত। টাইম হোৱা নাই যে, সেইকাৰণে ইয়াত বহি আছে, কাৰণ টাইম নোহোৱাকৈ টিকেট নিদিয়ে ন সকলোকে, সেইকাৰণে ইয়াত বহি আছে। ষ্টেচনটো সকলোখিনি দেখুৱাব চেষ্টা কৰিম। চাইডক গোটেই গাৰ্ডেন প্লেচটো চাওক ন, কি মজা লাগিছে। চাওক মানুহবিলাক কেনেকৈ ক'ত বহি আছে, চব টাইম হোৱা নাই ট্ৰেইনৰ কাৰণে, টাইম নোহোৱাকৈ টিকেটো নিদিয়ে, সেইকাৰণে ভিতৰলৈ যাব নোৱাৰে, সেইকাৰণে চব এনেকৈয়ে ইয়াত বহি মেলি থাকে আৰু কি ষ্টাইলত মানুহবিলাক বহি আছে আৰু দেই, চাওকচোন। ইয়াতো চাইবালা আহি গ'ল, ট্ৰেইনতো আহে, ইয়াতো আহে চাইবালা। বৰ্তমান বাহিৰৰ পৰাই দেখুৱাই চব সকলোখিনি, কাৰণ আমাৰো টাইমিং হোৱা নাই, আমাৰ টাইম অকণমান আছে, সেইকাৰণে এতিয়া ভিতৰলৈ যাবি আমিও যাব নোৱাৰোঁ, আমাৰ টিকেট দিয়া টাইমটো হোৱা নাই। মানে মোৰ ইমাৰ্জেঞ্চিৰ কাৰণে ঘৰলৈ যাবলগীয়া হৈ গ'ল ন, আহিছিলোঁহে, আপোনালোকে জানেই, মোৰ ব্লগবিলাক নিশ্চয় চাই আছে আপোনালোকে। আৰু মই কিহৰ কাৰণে মানে ইমাৰ্জেঞ্চি যাবলগীয়া আছে সকলোকে ক'ম। মোৰ মানে ৱেটিং টিকেট আছে, তাকে মানে কনফাৰ্ম কৰিব লাগিব, কনফাৰ্ম কৰিলেহে মোৰ টিকেটটো কনফাৰ্ম হ'ব, কনফাৰ্ম কৰিব দেখুৱাম সকলোখিনি। কি মজা লাগিছে, চাওকচোন, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আকৌ বৰ্ড, ৱাহ, এইটো এক্সিট হয়। টেক্সি ষ্টেণ্ড, এইটো এটা কাউণ্টাৰ। ইয়াত ডিউটি চলি আছে, দেখিছেনে, এইকেইটা ক'ত উঠি আছে দেখিছেনে, অটো ষ্টেণ্ডটো ইমান ধুনীয়া, ডিচিপ্লিন, কিমান ভাল লাগিছে বাৰু। এইটো এখন ট্ৰেইন, এখন মানে চেম্পুল আৰু ট্ৰেইনৰ চেম্পুল লাগি বনাই থৈছে, কি মজা লাগিছে না। গোটেই বেংগলোৰ ষ্টেচন গোটেইটো ৰাউণ্ডকৈ মই দেখুৱাই দিছোঁ আপোনালোকক, দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মানে কিবা এটা ভাল লাগিছে। মই অসমৰ গুৱাহাটীবিলাকত যেনেকুৱা আৰু ইয়াত কেনেকুৱা পৰিৱেশবিলাক চাওক না। সেইফালে পুলিচৰ গাড়ী এখনো আহি আছে। এইটো কি বনাই থৈছে ধৰিবই পৰা নাই, মই নিজে ধৰিব পৰা নাই, আপোনালোকক কি বুলি বুজাই দিম আৰু। এইফালে টেক্সি ৰখা থোৱা জেগা, সেইফালে নাযাওঁ। ইমান গৰম কেনেকুৱা হ'ব, গৰমটো কথাও কমেণ্ট কৰি জনাবচোন। ইয়াত মানে তামাম গৰম উঠিছে। এখন ৰেষ্টুৰেণ্ট বুলি কয়, এইবিলাক ৰেষ্টুৰেণ্ট। এক্সিট মানে ওলাই যাবগৈ পাৰি। এইটো আই লাভ বেংগলোৰ, এই চিটিটোকে আজিকালি চব জেগাতে দেখা হৈ গ'ল ন, এনেকৈ ভাল লাগে, কিবা এটা ভাল লাগে যে। এয়া হ'ল ভিতৰৰ অংশ, ভিতৰৰ ফালে চাওক কি মজা, কি ডিচিপ্লিন, কেনেকুৱা এটা ভাল লাগিছে, মজা লাগে।
মানুহবিলাক ৰৈ আছে, ৱেইট কৰি আছে টিকেটৰ কাৰণে। মানুহ টিকেটৰ লাইন ৰেলিং কৰি দিছে। ভিডিঅ'টো বৰকৈ বেছি দীঘল কৰি নাথাকোঁ, মানে কি মোৰ পিছফালে চাওক না কিমান ধুনীয়াকৈ একদম আমাৰ পতাকা তিৰংগাখন আমাৰ কেনেকৈ একদম পূৰা উৰি আছে না, ভাল লাগে। আৰু ইমানে কৈ আজি মানে কি ভিডিঅ'টো মানে চমু কৰি থৈ দিলোঁ আৰু ভিতৰত মই কি হয় সকলোৱে গম পায়। টিকেট কৰাৰ পিছত ট্ৰেইনত উঠি যাব লাগে, চবেই জানে। আৰু বেছি দীঘল কৰি নাথাকোঁ, মানে আজিলৈ ভিডিঅ'টো ইমানে। জয় আই অসম, বাই বাই।